পূজা 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 বোলোতে বোলোতে পূজা যে কেতিয়া আহি খতম হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। লগতে যোৱাকালিতো লক্ষী পূজাও শেষ। তো আজিহে মই এডিট কৰিব বহিছোঁ। ইমান দিনৰ পৰা এডিট কৰিবলৈ সময়েই পোৱা নাই। পূজাৰ ভাগৰ কিবা কিবি। তো মইতো ঘৰৰ কামত লাগি আছিলোঁ দশমীৰ দিনাখন, যিহেতু মা মন্দিৰত যাব লগা আছিল। গতিকে মা গ'ল মন্দিৰলৈ। তো মই মাকে ক'লোঁ যে দুটামান ক্লিপ লৈ আহিবাচোন, কাৰণ আপোনালোককতো দেখুৱাব লাগিব, যিহেতু গোটেইকেইটা ভ্লগ দিছোঁ। দশমীৰ ভ্লগটো নিদিলেতো ইনকমপ্লিট হ'ব। চ' এই আমাৰ বেংগলী সম্প্ৰদায়ৰ মতে মানে সেন্দুৰ খেল কৰা হয়। তো ইয়াত এই ইজনে আনজনক সেন্দুৰ লগাই, যিসকল অবিবাহিত হ'লেও তেওঁলোককো লগোৱা হয়। খালি আমাৰ শাখা পিন্ধে ন, বগা খাৰুপাত, তাত লগোৱা হয়। খুৰীহঁতে ভাবিছে ফটো উঠোৱা হৈছে। চাওকচোন, খুৰীহঁতে প'জ দি পেলাই ৰখি আছে, ভাবাই নাই যে ভিডিঅ'। তাৰপাছত মা অহাৰ পাছত আমি ওলাই গ'লোঁ চেণ্টাৰলৈ, কাৰণ মাৰ কেইটামান বস্তু ল'বলগীয়া আছিল। এইটো হ'ল ঠেলামৰা তিনিআলিৰ পূজা পেণ্ডেলৰ দশমীৰ ৰেলী। চাওকচোন, চবেই নাচি বাগি মা দুৰ্গাক, যদিও মন চন বেয়া, মা দুৰ্গা যাবগৈ, ষ্টিল চবেই হেপিকৈ মা দুৰ্গাক পঠিয়াইছে। আৰু আমিও আধা বাটত আহি পেলাই আমাৰ পূজা পেণ্ডেলৰ লগত আহি পেলাই জইন হ'লোহি। এয়া চাওকচোন, কি পাগলৰ নিচিনাকৈ নাচিছোঁ। মনত কিন্তু বহুত দুখ আছে, কাৰণ মা দুৰ্গা যাবগৈ। বিষাদ ভৰা মন লৈ হ'লেও মা দুৰ্গাকতো হেপিকৈ, যিহেতু মা দুৰ্গাক আমি মাতি আনিছিলোঁ, তেনেকৈ ঠিক মা দুৰ্গা যোৱা সময়তো মা দুৰ্গাক হেপিকৈ পঠিয়াব লাগিব। তো এই নাচি বাগি মা দুৰ্গাক আমি পঠিয়াই দিলোঁ। যিহেতু আমি ছোৱালী, আমি ঘাটলৈকে নগ'লোগৈ। তাৰপাছত আমি ঘৰলৈ গুচি আহিলোঁ। তো আহি থাকোঁতে, ঘৰলৈ নহয় মানে পেণ্ডেললৈ আহিছোঁ। সেয়া চাওক, গোটেই লাইনকৈ গোটেইবোৰ যিমানটা পূজা পেণ্ডেল আছে আমাৰ লোকেলিটিৰ, চব গৈ আছে। তাৰপাছত আমি আমন জিমনকৈ আৰু এই খোজকাঢ়ি গৈ আছোঁ। মাহঁত আগত গৈছে। চিৰিয়াছলি দেই, পূজা কেইদিন যে ইমান ভাল লাগে, কিন্তু যোনদিনাখন মা দুৰ্গা গুচি যায়গৈ, সেইদিনাখন কিন্তু সঁচাই বহুত দুখ লাগে দেই, চকু পানীও ওলাই যায়। আৰু যিসকলে মা দুৰ্গাৰ লগত বেছিকৈ লাগি থাকে, মানে যোনসকল ঠাকুৰ কৰ্তাসকল, তেওঁলোকৰতো চাগে আৰু বেছি দুখ লাগে, কাৰণ দিনৰ পৰা ৰাতিলৈকেতো মা দুৰ্গাৰ লগতে তেওঁলোকে থাকে। তাৰপিছত আহিলোঁ পেণ্ডেললৈ। পেণ্ডেলত আহিছোঁ যদিও ইয়াত এজনো মানুহ নাই, কাৰণ চব গৈছে মূৰ্তি উটুৱাবলৈ। মূৰ্তি উটুৱাই, গোসানী উটুৱাই অহা পাছতহে আৰু কিবাকিবি নিয়ম নীতি কৰিব। তো আহি গ'লোঁ, আৰু মায়ে ক'ৰবাত গাড়ীৰ মাত শুনিছিলে, ভাবিলে যে গুচি আহিলে নেকি চাগে, কিন্তু নাই অহা। তাৰপিছত আহোঁতে আমাক লগালে কামত। আৰু এয়া মই ভণ্টিক ফোনটো ধৰি গৈছোঁ, তাই যিহেতু নাজানে অকণমান ভালছে। ভণ্টিক নহয় মানে, ঘৰৰ ওচৰৰে ভণ্টি এজনী। তাৰপাছত এয়া আমি বাহুবলীৰ নিচিনাকৈ দাঙি নিছোঁ। ভাবিছিলোঁ বহুত গধুৰ হ'ব নেকি, কিন্তু নাই, ইমান গধুৰ নাছিলে। তো এয়া লৈ গ'লোঁ। আকৌ ভণ্টিয়েও হেল্প কৰি দিবলৈ আহিছে। চাওকচোন, সৰু পোৱালীবোৰ মানে এনেই আৰু। তাৰপিছত আমি এইবোৰ থ'লোঁ, থৈ মেলি আৰু এটা ছেকেণ্ড ট্ৰিপত আৰু এটা আনি পেলাই থ'লোঁহি। তাৰ পাছত অহা বছৰ লগ পাম আকৌ। মই কি পঢ়ি আছোঁ বাৰু কওকচোন আপুনি? কিসের ফার্স্ট ইয়ার? হ্যাঁ, কিছু একটা করতেছি। কিসের ফার্স্ট ইয়ার? মেট্রিক পাস করে ফার্স্ট ইয়ারে মাস্টার ডিগ্রি ফার্স্ট ইয়ার। ভালো। এনেকৈ ঠাকুৰ কৰ্তাৰ লগত বাৰ্তালাপ সম্পন্ন হোৱাৰ পাছত মই আহিলোঁ এই পঞ্চপ্ৰদীপটো ৰেডি কৰিবলৈ। কাৰণ হেনো এই পঞ্চপ্ৰদীপটো যেতিয়া দুৰ্গা গোসানীক উটুৱাই অহা হয়, তাৰপিছত এইটো জ্বলি থাকিব লাগে গোটেই ৰাতিটো। আৰু যোনকেইটা মন্দিৰত আমাৰ চাকি তিনিটা আছিলে, মই তাতো অকণমান তেল দি দিলোঁ, কাৰণ সেইকেইটা চাকি হেনো ষষ্ঠীৰ দিনাখনৰ পৰা বুলি দেৱালীলৈকে নে লক্ষী পূজালৈকে জ্বলি থাকিব লাগে। মই বাৰু পাহৰিছোঁ। তাৰপাছত আমাৰ বক্সৰ গাড়ীখন আহি পালে, যোনখন গাড়ীত মায়ে থৈছিলে মাৰ ফটো ফ্ৰেম দুখন আৰু মোৰ বেলুন 4টা, পানী বেলুন। কিন্তু মোৰ বেলুনকেইটা নাপালোৱেই। যেতিয়া মই ড্ৰাইভাৰ দাদাজনক সুধিবলৈ গ'লোঁ, তেতিয়া চালোঁ যে ড্ৰাইভাৰ দাদাই দশমী বুলি আজি ৰঙা পানী খাই পেলাই পূৰা পেল হৈ পৰি আছে। খাবই দিয়কচোন, ফূৰ্তি কৰিবই, দশমী যিহেতু, চবৰে নিজৰ তাৰিকা ফূৰ্তি কৰাৰ। তাৰপাছত আহিলোঁ ইয়াত সূতা বান্ধিবলৈ। কিন্তু ঠাকুৰ কৰ্তাই ক'লে এতিয়া নহয়, শান্তি পানী অহাৰ পাছত। কাৰণ আমিতো ডাঙৰ মানুহ, মানে ডাঙৰ হ'লোঁ, এতিয়া আমি অশুদ্ধ হৈ গ'লোঁ। সেইকাৰণে সৰু পোৱালীবোৰক বান্ধি দিছে, কাৰণ তেওঁলোকতো আগৰ পৰাই শুদ্ধ। তাৰপিছত এইটো হ'ল বৌ পোৱালি, তাইৰ লগত আহিলোঁ। আৰু এইজনী বান্দৰনীজনী হ'ল মোৰ ভণ্টি। তাইক চাওকচোন কি যে কৰি থাকে। তাৰপিছত মই ভাবিলোঁ অকণমান এই সৰু হুইচেল এটা পাই ন, সেইটো পালোঁ, সেইটো দি চবকে প্ৰেংক কৰিম। প্ৰেংক কৰিলোঁ হয়, চবৰ কাণৰ গুৰিত বজালোঁ হয়। প্ৰেংক নহয় একচুৱেলি, মানে
অকণমান ধেমালি কৰিম আৰু তো মই কাণৰ গুৰিত বজালোঁ হয় কিন্তু সেই ভিডিঅ'টো কোনেও ভালছে মানে যাক মই ৰেকৰ্ডিং কৰিব দিছিলোঁ তেওঁ ভালছে ৰেকৰ্ডিং নকৰিলে কিন্তু একো নাই সেইকণে অকণ যি আছিলে দিলোঁ তাৰপিছত বাঁহী চোৰে বাঁহীটো লৈ গুচি গ'ল তাৰপিছত ইয়াত বহি থাকোঁতে বৌৱে আকৌ মোকেই আকৌ মানে উল্টা বাঁহী বজাব আহিছে মোৰ কাণত হেৰিয়া চাওকচোন কাৰণ এইটো হেনো বদলা ৰিভেঞ্জটোতো ল'ব লাগিব সেইকাৰণে ৰিভেঞ্জ ল'লে তেওঁ তাৰপিছত ইয়াত আমি অকণমান ধেমালি ধুমলা কৰিলোঁ কাণৰ গুৰিত চিঞৰিলোঁ কিবা কৰিলোঁ ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু কাৰণ তাৰপাছত যেতিয়া গুৱাহাটীলৈ গুচি যাম এইবোৰতো নাপাওঁ আৰু সেয়া কণ মাইনাহঁতে ষ্টেজৰ ওপৰতে নাচি আছে ইয়াত তাৰপিছত মায়ে চাওক গান বাজিছে কাৰণে গানটো বাৰু মই মিউট কৰিছোঁ নাচি আছে চ' ইয়াত মই কৈছোঁ মে ভি পাগল মেৰি মম্মি ভি পাগল চৰি মা যদি তুমি চাই আছা ভিডিঅ'টো বাট সেইটো নহয় আৰু চবেই নিজৰ ফূৰ্তি এই খংটো চাব দেই দেখিছেনে কিমান খং বাপৰে বাপ এইটো আকৌ ধেমালিহে খং আকৌ দেই তাৰপাছত মই এইজনী ভণ্টিক ক'লোঁ যে মোক অকণমান মাছাজ দি দে তই ভাল মাছাজ দিবি মই তোক 500 টকা দিম নিদিওঁ বাৰু এনেই কৈছোঁ 500 টকা দিম বুলি তাৰপিছত তাই মাছাজ কৰিলে তাৰপিছত সেইকণ মাছাজত মোৰ নহ'ল মই ক'লোঁ মোক হেড মাছাজো লাগিব তাই ইমান ধুনীয়াকৈ হেড মাছাজো দি দিলে আৰু এইটো মূৰ জোকৰণিটো দি দিছে তাৰপাছত মই বোলো মোৰ তাই জোকাৰিলে মই কাৰ জোকাৰোঁ মই মোৰ ভতিজীজনীৰে মূৰটো দে বোলো জোকাৰি দিওঁ তাৰপিছত তাই আকৌ তাইৰ বায়েকৰ মূৰটো জোকাৰিছে এনেকৈ ধেমালি ধুমুলা কৰি মেলি আমি সময়টো পাৰ কৰিলোঁ এতিয়া কাহ মাৰি আছো বুলি এইটো কৰোণাৰ টাইমত কাহ মাৰা হয় ইয়াত এটাও মানুহে চব চাই হয়নে নহয় হয় আই এম ব্লগিং এতিয়া মুস্কান ব্লগ কটা ইফালে মই চিৰিয়াছ মানে ফটো আমি টপিক এটাত কথা পাতোঁতে ইফালেনো কি হ'ল জানো মানুহবোৰে হাঁহি উঠিলে নাজাৰ হাতী দুৰ্ঘটনা ঘাটিৰ নিচিনা হ'লচোন চকুটো ইফালৰ পৰা নিলোঁ মাত্ৰকে ইয়াত কিবা হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ ইমান হাঁহিছে মানুহবোৰে জানো আৰু কি বা হৈছে পায় তাৰপাছত আমাৰ দুৰ্গা গোসাঁনী উৎসৱলৈ যোৱা মানুহসকল আহি পাই গ'ল মোৰ এক্সাইটমেণ্ট বেছি বাঢ়ি গৈছে কাৰণ এতিয়া মই জেলেপি খাবলৈ পাম হ'লেও মনততো বাৰু বহুত বিষাদ যিহেতু দুৰ্গা মা গুচি গ'লগৈ আজিৰ পৰা আৰু কোনো ফাংচন নাই ফুৰিব যোৱা নাই একো নাই চবৰ নিজৰ ডিউটি চুৰু হ'লেও আৰু তেনেকৈ বহি আছোঁ জিলাপি খাব পাম বুলি এক্সাইটমেণ্টত কিমাননো আৰু মোৰ বেচুৰা কথাবোৰকে শুনি থাকিব এয়া শুনকচোন ভণ্টিয়ে কিছুমান জ'ক ক্ৰেক কৰি আছে একচুৱেলি জ'ক নহয় তাই আমাৰ এই মজা কৰাই আছে ভগৱান তবা কি হৈ গৈ আছে ইয়াত ভগৱান এওঁলোকে ইমানেই জোৰত মন্ত্ৰ উচ্চাৰণ কৰিছে যে এওঁলোকক মাইকৰ কোনো প্ৰয়োজন নাই আৰু মন্ত্ৰ চন্ত্ৰ কোৱাৰ পাছত ঠাকুৰ কৰ্তাই ফাইনেলি সূতা বান্ধিবলৈ চবকে মাতিলে আৰু যিহেতু শান্তি পানী আহি গ'ল গতিকে ময়ো সূতা বান্ধিব পাৰিম এতিয়া কাৰণ ঠাকুৰ কৰ্তাই মোক অথনিতে কৈছিলে যে শান্তি পানীৰে শুদ্ধ কৰাৰ পাছত হেনো সূতা বান্ধি দিব চ' ইয়াক সূতা বান্ধিলোঁ আৰু মই মোৰ ভাতিজীজনীক কৈছিলোঁ যে ৰেকৰ্ডিং কৰাচোন যোনজনী মাজুজনী ভাতিজী তাই কিনো ৰেকৰ্ডিং কৰিছে কেতিয়াবা মোৰ ডিঙিটো কাটি দিয়ে কেতিয়াবা ভৰিটো দেখুৱায় কেতিয়াবা ছাইডৰ মানুহক দেখুৱায় কেতিয়াবা আকাশ কেতিয়াবা পাতাল কৈও লাভ নাই কাৰণ যিহেতু তাই নাজানে সৰু ছোৱালী মাফ কৰি দিলোঁ আৰু তাৰপাছত আমাৰ ইয়াত কিছুমান ৰীতি নীতি হৈ আছিল যোনখিনি কলহ আনে ঘাটৰ পৰা তাৰ চাৰিওফালে 7 পাক লগাব লাগে হাগ চেৰিমনি হৈ যোৱাৰ পাছত আমাৰ প্ৰগতি সংঘ মহিলা কমিটিৰ যিগৰাকী পৰিচালিকা আছিলে তেওঁ যিসকল ব্যক্তিৰ নাম ল'বলগীয়া আছিলে যিসকল ব্যক্তিক এপ্ৰিচিয়েট কৰিবলৈ আছিলে তেখেতসকলক এপ্ৰিচিয়েট কৰিলে তাৰ লগতে মোক আৰু মোৰ ডাঙৰজনী ভতিজীকো এপ্ৰিচিয়েট কৰিলে কাৰণ আমি নাটকৰ স্ক্ৰিপ্টখন 1 ঘণ্টাত লিখি উলিয়াইছিলোঁ ফাইনেলি ইমান পৰ অপেক্ষা কৰাৰ পাছত মোৰ হেঁপাহৰ বস্তুটো আহি পাই গ'ল সেইটো হ'ল জিলাপি আৰু মোৰ মাজৰ সম্পৰ্কটো বহুত বেলেগ ধৰণৰ জিলাপি আৰু মোক কোনেও বেলেগ কৰিব নোৱাৰে যিদৰে গোৱালে গাখীৰত মিলোৱা পানী কোনেও বেলেগ কৰিব নোৱাৰে তাৰপাছত উকা পেণ্ডেলখনলৈ চাই আমন জীৱনকে ঘৰলৈ বুলি বাট মেলিলোঁ হয় 4টা দিন ধৰি যোনখন পেণ্ডেলতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লাগি আছিলোঁ সেইটো পেণ্ডেল আজিৰ পৰা উকা হৈ থাকিব হয়তো কাইলৈ পেণ্ডেলটোও খুলি পেলাব সঁচাকৈ দেই দুৰ্গা মা আহে যিমানটো হেঁপাহ লাগে যেতিয়া গুচি যায় বহুত দুখ দি থৈ গুচি যায়
দুৰ্গা মা গুচি যোৱাৰ বিষাদ যদিও মনত আছে অতি সোনকালে যে লক্ষী পূজা আৰু দেৱালী আহি আছে তাৰেই আনন্দত নাচি বাগি আমি আহি ঘৰ পালোহি। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাই আছোঁ।